हेलो হয় 108 হয় স্যার ভালুকি বেৰত এখন তাৰমানে এই আছে ইমাৰ্জেঞ্চি তাৰমানে নাই এটা ৱাৰ্ড আছে আহিব নেকি হয় হয় অঁ হেন্দি দিব পাব আজি যাই অঁ মই ৰখিছোঁ আকৌ অঁ আহি আছোঁ পেচেণ্টটো ক'ত আছে? বহুত ছাৰ এই ছাৰ ইমাৰ্জেঞ্চি ছাৰ লগ বহুত ড্ৰাইভাৰ হ'ব ছাৰ লগ নামত দচি দিব পেচেণ্টটো এই যাবানি কি চলক গাড়ী যাবানি মোৰ কি চলি আছে গাড়ী এই নেকি ড্ৰাইভাৰ মোৰ কিলো নিয়ে গোটেই গাড়ীখন চালকে ড্ৰাইভাৰ ঠিক আছে বেমাৰী দাদা মই চাই যাম যাওঁতে আপুনি যাব নিলে মই যদি বন্য মানুহ যায় ছাৰ এইখন মানুহ ছাৰ মৰি যাব ছাৰ মালখন মৰি যাব যদি মোক গাড়ী বেলেগ মই তেনেকুৱা নক তেনেকুৱা নক ভালকে জল বহুত ছাৰ বহুত বছৰ ছাৰ একেবাৰে যিমান যি পাৰে ছাৰ বহুত বছৰ ছাৰ মাল খাই হৈছে ছাৰ নাই নাই এতিয়া অপাৰেশ্যন কৰিব লাগে অপাৰেশ্যন যিমান যি কৰে স্কেন কৰিব লাগে স্কেন কৰো ছাৰ এই জাগান চাকা চাওঁ বহুত বছৰ ফুটি আছে ছাৰ টিপ চিপ নাই ছাৰ আপুনি নিজে চাওক টিপো নাই ছাৰ টিপো বদলাই দিব লাগে তুমি এতিয়া অপাৰেশ্যন আৰম্ভ কৰি দিয়া নাই চব মই পৰিৱেশ গম পাইছো এতিয়া টেনচন নলবা একেবাৰে তুমি পেট্ৰলো ঢালি দিম লৈ যোৱা আমাৰ বাকী ৱাৰ্ডবিলাকক পঠাই দিয়া ভিতৰলৈ তেল চাল চব পেট্ৰল ডিজেল যি লাগে চব আনি ঢালি যিমান আছে তুমি টকাৰ ইন্তজাম কৰা আৰু তোমালোক আহা সোনকালে ইমাৰ্জেঞ্চি কেছ ইয়াৰে মালিকৰ আধা পাগল আহিছে পঞ্চায়ত নাই একেবাৰে মই অলপ চাই দিওঁ কাৰণে বস্তু এই বস্তুটো তাৰমানে বলিব টেষ্ট কৰিব লাগিব হ'ব তোমাৰ বেছি হৈছে অলপ আপোনাৰ ভাল ঠিক পইচা মোটামুটি 50,000 টকাৰ ওপৰত গৈছে সকলো ধৰণৰ তেল ইউজ কৰা হৈছে মিঠাতেল নাৰিকলৰ তেল আমাৰ যিটো লোকেল পাই লোকেল পেটিএম কৰি দিলে হ'ব আপুনি পাৰে এতিয়া অকমান হাৱা মাৰিব লাগিব মালখান যিমান ঠিক কৰিছে ছাৰ মোৰ ভাল লাগে এনেকুৱা মাল আহিলে বহুত ছাৰ আৰু মোক তেখেতসকলক ধন্যবাদ দিব লাগিব মোৰ যিবিলাক বহুত আচৰণ নাই গলো ছাৰ এনেকে তেল চেল কেৰাচিন ছাৰ নতুন ছাৰ আপোনালোকে সৰিয়হ খাতি তেল দিছে সকলো ধৰণৰ তেল ইউজ কৰা হৈছে ইয়াত আৰু ভলুকা বাঁহৰ বান্ধেৰে চেকনি দিছে চাফা কৰা হ'ব হ'ব যাওক
সকলোকে হাই কৈছোঁ আৰু আপোনালোকৰ হৈ আজি এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো বহুতেই ছাবস্ক্ৰাইব কৰা নাই কিন্তু ছাবস্ক্ৰাইব কৰিব লাগিব তেতিয়াই আপোনালোকে আমাৰ ভিডিঅ'বিলাক পাই থাকিব আৰু ভিডিঅ'টো যে বনাইছোঁ কোনো স্ক্ৰিপ্ট নাই একো নাই মানে এনে লগ গ'লোঁ পৰীক্ষাও শেষ মানে পৰীক্ষা ল'লোঁ ফাৰ্ষ্ট টাইম হৈ পাৰি প্ৰস্তুত কৰিলোঁ আৰু ঘণ্টাটো দবা মানে একেবাৰে যিসকলে আমাৰ বন্ধুৱে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু বিনামূলীয়াকৈ ছাবস্ক্ৰাইবটো কোনো পইচা দিব লগা নাই কৰি দিব ছাবস্ক্ৰাইবটো আপোনালোকৰো ভাল মনটো হ'লে আমাৰো ভাল লাগিব আৰু ভিডিঅ'বিলাক আমাৰ শ্বেয়াৰ কৰিব নতুন নতুন ভিডিঅ' পাব আজিৰ দিনতে দুটা বনাই দিলোঁ ভিডিঅ' বহুত ভাল লাগিল আপোনালোকৰ এইখিনিয়ে আৰু ক'ব লগা বেছি নাছিল ধন্যবাদ কৰিব